সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি দেখিবলৈ লৈছোঁ চিৰাং জিলাৰ ঢালিগড়স্থিত দুৰ্গা মন্দিৰটো বা দুৰ্গা পূজাৰ স্থলী। আচলতে ক'বলৈ গ'লে অইনবাৰৰ দৰে এইবাৰ হয়তো দুৰ্গা পূজা আয়োজন কৰা নহয়, কাৰণ কৰোণাকালে মানুহখিনি হয়তো সংসিত কৰি পেলাইছে। আৰু আনফালে লকডাউনে পূৰা জুৰুলা কৰি পেলাইছে। তথাপি মানুহখিনিয়ে হয়তো মাৰ আশীৰ্বাদ ল'বলৈ পাহৰা নাই আৰু কেতিয়াও নাপাহৰিব। এইটোৱে দুখৰ বিষয়ে, কাৰণ এইখিনি সময় হৈছে কৰোণাকাল, আৰু ক'বলৈ গ'লে এই কৰোণাকালেই পৃথিৱীৰ গোটেই মানুহকে কঙা কৰি পেলাইছে। আৰু সেইকাৰণে হয়তো এইবাৰ পূজা বিহু কোনো এটা কাৰ্যই হয়তো ভালকৈ কৰিব পৰা নগ'ল। আমি পাইছোঁহি আৰু ঢালিগড়স্থিত দুৰ্গা পূজাৰ স্থলীখন। গতিকে আমি সকলোৱে মিলিজুলি চাওঁ।